সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ। ঘৰৰে লোকেল কুকুৰা এটা কাটিছিলোঁ। এয়া কাটি বাছি ধুই লৈছোঁ। এইখিনি মাংসখিনি, এইখিনি ছাল হাড়, এইখিনি বনাম। এয়া কচু যে নীল কচু কাটি ধুই নিমখেৰে ধুই থৈছোঁ মই। ইফালে আলু আৰু ইফালে মছলাবিলাক যোগাৰ কৰি লৈছোঁ। এয়া ইয়াতে বগা জালুক ইত্যাদি মছলা লৈছোঁ আৰু ইয়াতেও গোটেইখিনি মছলা মই পানীৰে হেৰি কৰি থৈছোঁ। চাল চামৰাখিনি কচুৰে ভাজিম আৰু এইটো কুকাৰত দিম, কাৰণ কুকুৰাটো অকণমান ডাঙৰ, তাতে লোকেল মতা কুকুৰা। সেয়ে আপোনালোকৰ সৈতে আজি শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ, তাকে দেখুৱাই আছোঁ। চাই কেৰাহীত পিঁয়াজ দিছোঁ, এইটো কচু আৰু চালখিনি বনাবলৈ। ইফালে কুকাৰতে পিঁয়াজ দিছোঁ, মছলাখিনি দিছোঁ। সম্পূৰ্ণ হয়তো দেখুৱাই থাকিব নোৱাৰিম, অলপ অলপ দেখুৱাম। কুকাৰতে দিছোঁ সকলো মছলা। এনেদৰে অলপ অলপ মাংসখিনি এনেদৰে দিছোঁ কুকাৰত। দুটা হুইচেল মাৰি মই পুনৰ কেৰাহীত দিম আৰু ইফালে এনেই কচু আৰু মুৰ্গীৰ ছাল আৰু হাড়বিলাক, ডিঙিৰ হাড় দি এনেকৈ দিছোঁ। এইখিনি লাহে লাহে সিজিব দিম আৰু এইখিনি দুটা হুইচেল মাৰি কেৰাহীত দিম। এয়া মাংসখিনি কুকাৰৰ পৰা কেৰাহীত দিলোঁ। ইয়াতে কেৰাহীত অলপ সময় সিজক। বেলেগ দিয়া নাই, আলু দিছোঁ। লোকেল মাংস স্কচ বা কোমোৰা দিও ভাল লাগে, কিন্তু নিদিলোঁ। বিলাহীও দিছোঁ আৰু এইফালে এয়া হাড় ছাল এইখিনি কচুৰে সৈতে গলিছেই প্ৰায়। এনেদৰেই দেখুৱালোঁ, সম্পূৰ্ণ দেখুৱাই থকা নাই। ঘৰৰ সকলো কাম বন কৰি বাৰু আজৰি হৈ ৰান্ধিলোঁ। এনেকৈ এতিয়া কেৰাহীত হৈ থাকক কম জুইত। সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। পুনৰ সকলোকে ধন্যবাদ জনাই আজিলৈ আহিছোঁ।